ডং ভেলী ৰাইডৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখিলে যে কেনেকৈ আমি ৰাতি তিতিবুৰি আহি এটা হোমষ্টে ল'লোঁ আৰু হোমষ্টেটোত থাকি মেলি নেক্সট দিনাখনৰ বৰষুণত আমি কেনেকৈ ওলালোঁ আৰু ওলাই অলপ পিছতে গৈ দেখিলোঁ যে ৰাস্তাৰ মাজত হৈ আছে লেণ্ডশ্লাইড আৰু লেণ্ডশ্লাইডত 3 ঘণ্টামান ফচাৰ পিছত এখন গাড়ী আহিলে যোনখনক আমি JCB বুলি ক'ব পাৰোঁ সেইখনে ৰাস্তাটো অলপ যাব পৰাকৈ চাফা কৰি দিলে আৰু তাৰপিছতে আমিতো চাফা কৰি দিয়াৰ পিছত ওলাই গ'লোঁ কিন্তু আমাৰ লগত থকা দাদাজন ওলাবলৈ ভয় খালে আৰু তেখেত পিছতে থাকি গ'ল মানে আমি গৈ পেলাই সিফালে 10-15 মিনিট ৰখি ল'লোঁ অলৰেডি তেতিয়ালৈকে তেখেত যাবই পৰা নাই কিন্তু ৰাস্তাৰ অৱস্থা বেয়া লেণ্ডশ্লাইড হৈ আছিলে আৰু তাৰপিছত কি হ'ল এইটো জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো পুৰাকৈ চাওক পকিট কোৱা আহিব কোৱা আহি যাব কোৱা একেবাৰে দছতে আহিব কোৱা ই লগত কেলে নলায় ই তাই এইটোৱে প্ৰব্লেম লগত ওলাব কোৱা আৰু গাড়ীখনৰ লগত ওলাব লাগে ন সেইখন আগে চফা কৰি আহিছে নাই সেইটো দছতে ওলাই দিব লাগে ই খেলটো জনাই নাই কেনেকৈ পাৰ কৰিব লাগে তাক কৈ দিয়া একেটা স্পীডত আহি যাব একো নহয় ভৰিটো নমায় হা গাড়ীখন সেইখনৰ পিছত চফা কৰাখনে আহিব কোৱা চুবখনৰ লগত আহিব কোৱা না কি চাই আছে ইমান গাড়ী আহিছে এইবোৰ আৰে মই আহি গ'লো ন এখন মোৰ লগত কিয় নাহিলে হেল্ল' এইটো চোৱা হেল্ল' দিবাংক দা হেল্ল' দীপাংকৰ দা মোৰ লগত কিয় নোলালে একেটা স্পীডত ওলাব লাগে এতিয়া হওক এতিয়া নাই অহা আহি যাওক জিপচিখনৰ পিছত আহি যাব লাগিছিলে আহক এতিয়া আহক আহি যাওক এতিয়া আহি যাওক দেখিছে নাই তো দাদাও আহি গ'ল আৰু আধা ঘণ্টামান ৰখাৰ পিছত যেন আহিব পাৰিলে মানে আজি আমাৰ চিন্তাই হৈ গৈছে যে আজি আমি ঘৰলৈ যাব পাম নে নাপাম মানে তেখেতক এৰি থৈনো আমি অকলে কেনেকৈ যামগৈ আৰু এতিয়াতো আহি গ'ল এতিয়া টেনশ্যন নাই এতিয়া বৰষুণোতো পূৰা নেৰানেপেৰাকৈ দিয়ে আছে ডাঙৰ বৰষুণ আছে আৰু এতিয়া লাহে যাব লাগিব গম পাই গ'লোঁ আমি ক'ত কেনেকৈ আকৌ লেণ্ডশ্লাইড পাওঁ আমাৰ ঠিক নাই তো এতিয়া লাহে গৈ থাকোঁ আৰু এটা কথা বৰষুণ আৰু শুকান বতৰৰ ৰাইড কৰা মানে আকাশ পাতালৰ ডিফাৰেঞ্চ আছে পাহাৰত আৰু বৰষুণ বতৰত ৰাইড কৰাৰ যোনটো মানে আমেজ আছে ন সেইটো মানে ভাষাৰে মানে কৈ কাকো বুজাব নোৱাৰি যোনে মানে পাহাৰত বৰষুণৰ ৰাইড কৰিছে তেহেঁতিহে বুজি পাব মানে ইয়াৰ আমেজটো কি কচমছে কৈছোঁ জীৱনত প্ৰথমবাৰ লেণ্ডশ্লাইড দেখিলোঁ আৰু এতিয়া পাৰ কৰি আহিলোঁ আৰু এফালে দাদাহঁতে বোলে ফটো মাৰে ফটো উঠাই দিওঁ অকণমান দাদাই ফটো উঠোৱা কাৰণটো কৈ দিয়কচোন ফটো উঠোৱা কাৰণটো কি নাম আছিলে নামৰ কথাটো কৈ আছিলে দিল্লী মোৰ লগৰ ল'ৰাকেইটা মানে নাম দিছিল লুই বুলি আচ্ছা मच्छर हूँ मैं लुई मेरा नाम আচ্ছা डेंगू मलेरिया फैलाना मेरा काम আচ্ছা इसी नाम লুই নাম আপোনাৰ নামৰ জেগাও আছে মানে জলদি ফটোটা মাৰ তো সেইটোৱে কথা দাদাকেইটা ফটোটো মাৰোঁ আৰু ওলাওঁ ইয়াৰ পৰা আগত আৰু কাম হৈ আছে ৰখি আছে নাই ৰাস্তা কাম কৰি আছে বুলি ক'লে ন আকৌ ষ্টপেজ এটা পামেই ঠিক আছে আগত লগ পাম তো হৈ গ'ল তাৰ পৰা আমি ফটো মাৰিটো ওলাই আহিলোঁ আৰু এতিয়া বৰষুণতে তিতি এনেকৈ নাজাৰা উপভোগ কৰি গৈ আছোঁ আৰু কি ক'ম আল্টিমেট লাগিছে মানে একদম আল্টিমেট একদম ডাৱৰবিলাক ৰাস্তাৰ মাজতে ৰখি আছে মানে কিছুমান জেগাততো আমি ডাৱৰৰ মাজে পাৰ কৰি আহি আছোঁ যোনখিনি মানে মই ৰেকৰ্ড কৰিবলৈ নহ'ল আৰু এটা কথা আগতে মই চৰি কৈ দিছোঁ যে মোৰ কিছুমান জেগাত মানে কেমেৰাৰ লেন্সটোতে মানে পানী পৰি আছে যোনটো মানে মই মুখাৰিবলৈ থাকি গৈছে মানে ৰেকৰ্ড কৰি থাকোঁতে গম পোৱা নাযায় ন যে ক'ত কি হৈ আছে কি নহৈছে
সেইটো চাবলৈ নহৈছে কিন্তু মানে ৰাস্তা আল্টিমেট আৰু এতিয়া আমাৰ মেইন কাম হ'ব যে আমি খোপাত গৈ পেলাই ৰখিমগৈ খোপা মানে যোনটো মানে লাষ্ট মানে তেল ভৰাব পাম তাৰপিছত মানে ডাইৰেক্ট তেজু তেল পাম তো সেইটো কাৰণে আমি খোপাত গৈ পেলাই খোপা বুলি যোনখন টাউন আছে তাতে গৈ আমি তেল ভৰামগৈ আৰু তেল ভৰাই পেলাই আমি তাৰপিছতে গৈ থাকিম তো এতিয়াতো বিশেষ একো নাই ধুনীয়াকৈ নাজাৰা চাই চাই পেলাই ৰাইড কৰিব লাগে আৰু একদম বঢ়িয়া ৰাস্তা কোনো টেনশ্যন নাই আৰু এতিয়া তো খোপা টাউনটো আমি পাম এতিয়া মানে খোপা টাউনলৈ যোৱা ৰাস্তাটোত আমি উঠি আছোঁ আৰু এতিয়া গৈ পেলাই তেল ডিপুত পাম তেল ডিপুত গৈ পেলাই পটাপট তেলটো ভৰাই লওঁ আৰু তেল ডিপুত ভৰাই লৈ পেলাই আৰু আগৰ যোনটো যাত্ৰা আছে সেইটো আমি কণ্টিনিউ কৰিম তো এতিয়া তেল ডিপু পাই গ'লোঁ সেই তেলটো পটাপট ভৰাই লওঁ আৰু আমি জাৰ্ণিটো কণ্টিনিউ কৰিম তো হৈ গ'ল তেল চেল ভৰাই ল'লোঁ আৰু ইয়াৰ আগত এটা 10-11 কিলোমিটাৰ এটা বেয়া পেচ আছে সেই পেচটো পাৰ কৰোঁ আৰু তাৰপিছত মানে বহুত জোৰ ভোক লাগিছে যি পাওঁ মানে তাকে খাব লাগিব এজেগাত ৰখি পেলাই মানে একদম মানে নকৈ নোৱাৰিছোঁ মানে এনেকুৱা জোৰ ভোক লাগিছে ন মানে কি কৰিম কিন্তু মানে দিনে পোহৰে মানে এই বেয়া পেচটো আমি পাৰ কৰি ল'ব বিচাৰিছোঁ যোনটো মানে 10-11 কিলোমিটাৰৰ পেচ এটা আছে একদম বোকা পানীৰে ভৰা সেই পেচটো যদি আমি এবাৰ পাৰ কৰিলেও দিনে পোহৰে তাৰপিছতে মানে আমি ৰখি ধুনীয়াকৈ খাই বৈ আৰামছে যাব পাৰিম তাৰপিছত মানে কোনো টেনশ্যন নাই তো সেইটো পটাপট পাৰ কৰি লওঁ তো আহি এতিয়া অকণমান ব্ৰেক এটা লৈছোঁ কাৰণ ৰাতিপুৱাৰ পৰা বাইকত বহি কাপোৰ চাপোৰ চব তিতি গ'ল এনি টাইম বৰষুণতে থাকিলোঁ আজি আৰু ৰাস্তাত মাজত লেণ্ডশ্লাইড ৰাস্তা ৰখিবলগীয়া হৈছিলে GoPro মানে একশ্যন কেমেৰাৰ বেটেৰী পূৰা ডেড এইটো এতিয়া লৈ যাওঁ ইয়াতে এনেকৈ ৰখিছোঁ আৰু আমাৰ য'ৰ পৰা আমি আহিলোঁ ৱালঙৰ এজন মানুহ পালোঁ মানে মানুহ ল'ৰাই আমাৰ নিচিনাই তো সিও আমাক জইন কৰিলে তো এতিয়া আমি 3খন বাইক হ'লোঁ আৰু ইয়াৰ পৰা আমাৰ তেজু কিমান হ'ব মানে ঘৰলৈকে আৰু 150 মান আছে ন ঘৰলৈকে 150 মান আছে তো ঘৰলৈকে আৰু 150 মান আছে আজি ৰাতি 10টামান বাজিব চাগে আমি গৈ পাওঁতে বাট মেইন পেচ যোনখিনি বেয়া পেচ এটা আছে 10 কিলোমিটাৰৰ সেইখিনিও ভালকৈ পাৰ কৰি দিলোঁ আন্ধাৰ হোৱা আগতে তো এতিয়া ইমান টেনশ্যন নাই 10 কিলোমিটাৰ আছিলে পূৰা ন 10-11 কিলোমিটাৰ পেচ যোনটো মানে একদম বেয়া মানে বোকা পানী তো সেইটো পাৰ কৰিলোঁ এতিয়া ইমান টেনশ্যন নাই লাহে লাহে গৈ থাকিব পাৰিম আৰু তো সেইটোৱে এতিয়া খাবলৈ কিবা আহিছোঁ কি পাওঁ আৰু তাকে খাওঁ জুইশালত এতিয়া বহিম বুলি কৈছে তো হেলমেটটো ল'ব পাহৰিলোঁ হেলমেট লৈ গ'ল নি আপুনি হেলমেট লৈ গ'ল ন এটা ধৰি দিব নি যদি কি উলিয়াইছে আচ্ছা মই আপোনাক সেইকাৰণে ৰাতিপুৱাই কৈছিলোঁ আপুনি পিন্ধি লওক বুলি তো এইখনে আমাৰ পাঞ্জাৱ বডিখন য'ত চব গোটেই ফুল্লি লোডেড চবৰে খালি এটা বেগ মোৰ পিঠিত বাকী চবৰে কাপোৰ কানি য'ত যি আছে চব তাত তো বেছি এইটো এডভেঞ্চাৰটো আমাৰ দীপাংকৰ দায়ে কৰিছে আমিতো বছ আহিছোঁ তেখেতৰ আশাতে আহিলোঁ ঠাণ্ডা কি হ'ব খাবলৈ হা দীপাংকৰ দায়ে কিবা জেকেট উলিয়াইছে ক'ত আছে ক'ত জুহাল আছে জুহাল দেখা জুহাল কাहाँ पे आग जला रहे हो ना हाँ আচ্ছা তো ইয়াতে এতিয়া যি পাওঁ তাকে খাম আৰু ইধাৰ মে বেলেগৰ কিটচেনত সোমাবলৈও বেয়া লাগে বস্তু খাবলৈ খোজা खाने के लिए क्या होगा खाने के लिए कुछ नहीं होगा खाना होगा अच्छा खाना ही खा लम ना खाना का साथ क्या मिलेगा चिकन वगैरह मिलेगा क्या कुछ चिकन मिलेगा क्या नाम है आपका हाय करो क्या बोला राजिया ओके तो हो गल এটা খাই বই আন্ধাৰ হৈ গ'ল হেলমেট চেলমেট ৰেডি ইয়াত হেৰি কিনিছোঁ তাতে কোনো নাই বাইককেইখন আমাৰ এইফালে আছে আন্ধাৰ এতিয়া যাওঁ
তো তাৰপৰা খাই বৈ ওলাই আহিলোঁ এতিয়া অকণমান এটা শ্বৰ্ট ব্ৰেক লৈ আছোঁ প্লাছ আমাৰ দুষ্মন্ত দা দেখাই যোৱা ফুল এনজয় কৰি আছে মোৰ নিচিনা এনে কোনো কৰা নাই ফুল এনজয় আৰু কিমান সময় ব্লগটো কণ্টিনিউ কৰিম ক'ব নোৱাৰোঁ এইবিলাক গোটেই তিতি মেলি আদায় ফ্ৰণ্ট কেমেৰাটো বেটেৰী গ'ল আমাৰ 360 মেমৰি গ'ল তাৰপিছত এতিয়া অকণমান ব্ৰেকটোৰ কাৰণে ৰখিলোঁ ব্ৰেকটো হোৱাৰ পিছতে আৰু এতিয়া যাম ধুনীয়াকৈ চিধা গৈ তেজুত লগ পাম তাৰপিছত ব্লগ এণ্ড আৰু এতিয়া আমি আহি ইয়াত পালোহি কনফিউজ হৈ আছে যে আমি তেজু হৈ যাওঁ নে এইফালে ৱাকৰো চৌকাম হৈ পেলাই যাওঁ মানে কি ক'ম আৰু এতিয়া চবেই কনফিউজ হৈ আছে ৰাস্তাটো ডিচাইড কৰি আছে তো কোনফালে যাওঁ কি কৰোঁ তো অলপ চব ঠিক আছে এতিয়ালৈকে দীপাংকৰ দাই কি কৈছে হেৰি ৱাকৰো হৈ যাম মানে চৌখাম হৈ যাওঁ আমাৰ দুষ্মন্ত দাই কৈছে যে তেজু হৈ যাওঁ ফুৰি যাওঁ এইফালে আমাৰ ছাৰ হয় ছাৰক লগ পালোঁ আমি আমাৰ লগতে জইন কৰিলে ভাল লাগিছে কি হ'ল যায় কোনফালে যাব এতিয়া তেজু অ'কে তো দেৰি হ'লেও হেৰি হ'লেও তেজু হৈ যাম তো এতিয়া আহি এইফালে মাছ বাটত পালোহি আৰু ইয়াত কি হৈছে চাওক না গছ পৰি আছে আমি গোটেইখিনি ইয়াত ৰখি আছে মোবাইলটো আছে দেই টাইম লেপছ লৈ আছোঁ আৰু দাদাহঁতে কাটি আছে আৰু ইয়াত টাইম লেপছটো লৈ থকা ইমান কষ্ট কৰিছে এইফালে ইয়াত আমি এতিয়া গছ কাটিম আৰু পূৰা বতাহ ধুমুহা আহি আছে গছ পূৰা লৰি আছে কি কৰিম উপায় নাই আৰু এইটোৱে এডভেঞ্চাৰ এইটোৱে লাইফ এইফালে চবেই মেহনত কৰি পেলাই এতিয়া গছজোপা অঁতৰাম বেলেগ কাটি কাটি গৈ থাকিম আৰু ৰাস্তা ক্লিয়াৰ কৰি মানে আজি দিনটোত কিমান কি দেখিম ঠিক নাই লেণ্ডশ্লাইড বৰষুণ তাৰপিছত এতিয়া গছ পৰি গ'ল নহয় অথনি লেণ্ডশ্লাইড আছিলে ন গোটেইখিনি হোৱাৰ পিছতে এতিয়া যাম তো আজি দিনটোত কি হ'ব ঠিক নাই আৰু প্ৰথমতে লেণ্ডশ্লাইড হ'ল এতিয়া গছ পৰি গ'ল ৰাস্তাৰ মাজত বতাহ যেনেকুৱা ডাঙৰকৈ আহি আছে পুৰা এডভেঞ্চাৰ আৰু হৈ যাব ঠিক আছে তো হৈ গ'ল এতিয়া যাওঁ কেনেকুৱা লাগিলে গছ কাটি বঢ়িয়া তো আহি এতিয়া আমি তেজু ওচৰত পালোহি আৰু আমাৰ বাইককেইখন ইয়াত ৰখালোঁ বাকী যোনজন আমি হেৰিয়ত লগ পাইছিলোঁ গুচি গ'লগৈ কাৰণ তেজুতে থাকিম বুলি ক'লে ষ্টে কৰিম ক'লে তেখেতৰ নিজৰ হেৰি আছে আৰু ইয়াত ধুনীয়া ৰিজৰ্ট এখন পালোঁ ইয়াতে সোমাই বোলো ভাতটো খাই লওঁ কাৰণ বহুত দেৰি হৈ গ'ল ভাত খাবলৈ হ'ল ইয়াৰ নামটোতো কি আছিলে মই গেটখনত পাহৰি গ'লোঁ বাট মই দেখাম এনেকুৱা কিবা নাজাৰা হয় ট্ৰেন্সৰ পৰা সোমাইছোঁ দাদাহঁত গ'লে মই বাইকত লাষ্টত সোমাইছোঁ তো এইফালে আমাৰ হেলমেটখিনি থৈ গ'ল এইটো এনেকুৱা নাইচ ভাল ৰিজৰ্ট হয় আহি এনজয় কৰিব পৰা ৰিজৰ্ট হয় আৰু দাদাহঁত ইয়াত আছে দাদাহঁত আহি বহিলেই ভাত চাত অৰ্ডাৰ দিলে নাই দিলে ফ্ৰাইড ৰাইচ পৰ্ক কাৰী ময়ো প্লেন ৰাইচ আৰু পৰ্ক কাৰী খাম আৰু ৰিজৰ্টটোৰ নামটো মেনুখনত চাই ক'ব লাগিব কি আছে এইটো নাম গল্ডেন নচি ৰিজৰ্ট মেনিউ অ'কে মেনিউটো নহয় মেনিউ হয় কথা নাই তো এইটো তেজুৰ ওচৰত আহিব পাৰে ফেমিলি ৰেষ্টুৰেণ্ট হয় অ'কে তো খাই বৈ ওলালোঁ ইয়াত ভণ্টি এজনীয়ে লাষ্টলৈকে ৰখি থাকিলে বিচাৰি কাম কৰি আছে বাই অপৰ্ণা এতিয়া যাবলৈ ওলালোঁ খাই বৈ হৈ গ'ল চব ৰেডি বাইক ৰেডি এইফালে চব ৰেডি দাদাক লগ পালোঁ দাদাক লগ পাই ভাল লাগিলে এইফালে আমাৰ দাদাহঁত আছে ভাল লাগিলে আহিম কেতিয়াবা তেজুত আহিলে দাদা নিশ্চয় থাকিব আমাৰ লগত
मेरे को भी बहुत अच्छा लगा है। आप लोग से मिल के दोबारा आप लोग विजिट कीजिए, डोंग में विजिट कीजिए, कहीं भी कीजिए, मेरे को कांटेक्ट कीजिए। लेकिन भाई के साथ मिल के बहुत अच्छा लगा है। नेक्स्ट टाइम पक्का आएंगे, आपके लेकिन घर में भी बेस्ट- रहेंगे, आराम से रुकेंगे भी। हाँ, बेस्ट ऑफ लक, अच्छा से निकले आप लोग। हाँ ओके। তো এতিয়া যাবলৈ ওলালোঁ, হৈ গ'ল। আৰু ইয়াৰ পৰা গৈ পেলাই ক'ত কেনেকৈ লগ পাওঁ ঠিক নাই, আৰু যদি আৰু ভিডিঅ' নাপায় তেতিয়া গম পাব শুই গ'ল আৰু ঠিক আছে। ৰাতি আহি 2টা বজাত কি জছত আহি ইয়াত ৰখিলোঁ। গল্ডেন পকৰা আমাৰ ভিউটো এইটো ৰাতিৰ ধুনীয়াকৈ আহি ৰখিলোঁ অকণমান জিৰাওঁ বুলি। দাদাই লৈ আহিলে ৰাতিৰ ভিউটো চাই যাওঁ বুলি ক'লে, চাবলৈ আহিলোঁ। এইটো জিলিকি আছে ৰাতি। এই সময়টো দেখাওকচোন, মানুহে বিশ্বাস নকৰিব না। কেইটা বজাত আছোঁ ৰাতি, কেইটা ধৰিব পাৰিছেনে? পাৰিছে 1:49 AM। এতিয়া চালোঁ, আহিলোঁ, ভাল লাগিলে আৰু শক্তি নাহে আৰু ভালে। গল্ডেন পকৰা ভিউ যাওঁ, একদম টোপনি ধৰিছে আৰু 1-1.5 ঘণ্টা লাগিব ঘৰ পাবলৈ। ৰাতি 4টামান বাজিব ঘৰত পালে পালে শুমগৈ আৰু এপিছত ভালকৈ। তো এইটোৱে আৰু ডং ভেলী ৰাইডৰ অন্তিমটো ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই গোটেই চিৰিজটো চাই ভাল পালে, আৰু ভাল পালে যদি প্লিজ ভিডিঅ'বিলাক লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। সকলোৱে ভালে থাকিব আৰু সকলোৱে হাঁহি থাকিব সদায়, আৰু সকলোৱে নিজৰ যি ইচ্ছা তাকে কৰি যাব। সেইটোৱে কৰি পেলাই মই বিদায় লৈছোঁ। গুড বাই, চি ইউ অফ #যাযাবৰ, বাই বাই।